Welcome to my channel SKS Information. নমস্কাৰ বন্ধুসকল পুৰহি এছএছচিৰ অফিচিয়েল ৱেবছাইটত এছএছচি জিডি 2021 এক্সামিনেশ্যনৰ বাবে নটিফিকেশ্যন জাৰি কৰিছে। কোভিড-19ৰ কাৰণে বহুদিন পিছৰ পিছত অন্তত পুৰহি দিনাখন অফিচিয়েল নটিফিকেশ্যনখন জাৰি কৰা হৈছে। সেই জাননী অনুসৰি 17 তাৰিখৰ পৰা 31 আগষ্টলৈকে এপ্লিকেশ্যন অনলাইন ফৰ্ম ফিলআপৰ ডেট আছে। গতিকে যিসকলে হয়তো বহুত দিনৰ পৰা অপেক্ষা কৰি আছিলে তেওঁলোকৰ বাবে ভাল খবৰ, কাৰণ তেওঁলোকে এটা এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকক জনাও যে এবাৰ প্ৰায় 25,271টা পদ খালী আছে। গতিকে এটা বাম্পাৰ ভৰ্তি আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰে। গতিকে এই ভিডিঅ'টোত মই আলোচনা কৰিম আপোনালোকৰ বাবে কি কি ইম্পৰ্টেণ্ট ডেটসমূহ আছে, আৰু লগতে আলোচনা কৰিম কি কি পষ্টসমূহ আছে আৰু কি কি বিভাগত আছে, কোন কোন কেটেগৰীৰ কাৰণে, কোনটো কাষ্টৰ কাৰণে কিমান আছে, লগতে আমাৰ অসমৰ লোকসকলে কোনবিলাক এপ্লিকেশ্যন ফৰ্ম ফিলআপ কৰে, কোনবিলাক তেওঁলোকে এক্সামিনেশ্যনৰ চেণ্টাৰ চুজ কৰিব পাৰে। এই তিনিটা বিষয় মই এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি মোৰ চেনেলটোত নতুন আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত মই এছএছচিৰ এই অফিচিয়েল নটিফিকেশ্যনখনৰ লিংকটো দি দিছোঁ। আপোনালোকে তাত গৈ ইয়াক ডাউনলোড কৰি ল'ব পাৰে। বন্ধুসকল, ইয়াত আপোনালোকে চাব কি কি লাষ্ট ডেটবিলাক আপোনালোকক কি কি সমূহ দিছে। ইয়াত আপোনালোকে চাব, আপোনালোকে প্ৰথমে চাব ডেটছ ফৰ ছাবমিশ্যন অনলাইন এপ্লিকেশ্যন। আপোনালোকে অনলাইন এপ্লিকেশ্যন ছাবমিট কৰাৰ লাষ্ট ডেট হৈছে 31 আগষ্টলৈকে, অৰ্থাৎ আপোনালোকৰ 17 জুলাইৰ পৰা আৰম্ভ হৈছে আৰু 31 আগষ্টলৈকে ইয়াৰ লাষ্ট ডেট আছে। গতিকে আপোনালোকৰ হাতত ভালেমান সময় আছে। তাৰপিছত কৈছে লাষ্ট ডেট এণ্ড টাইম ফৰ ৰিচিপ্ট অফ অনলাইন এপ্লিকেশ্যন। আপোনালোকে যিটো এপ্লিকেশ্যন অনলাইন ছাবমিট কৰে তাৰ ৰিচিপ্ট পোৱাৰ লাষ্ট ডেট হৈছে 31 আগষ্টলৈকে। লাষ্ট ডেট এণ্ড টাইম ফৰ মেকিং অনলাইন ফি পে'মেণ্ট। আপোনালোকৰ যিটো ফি দিব লাগে জেনেৰেল আৰু OBC কেটেগৰীৰ কাৰণে 100 ৰুপিজ ফি আপোনালোকে অনলাইন এপ্লিকেশ্যন ফি হিচাপে দিব লাগে। সেই ফিটো পে' কৰাৰ লাষ্ট ডেট হৈছে 2 ছেপ্টেম্বৰ, অৰ্থাৎ আপোনালোকে 2 ছেপ্টেম্বৰলৈকে ফি পে'মেণ্টৰ লাষ্ট ডেট আছে। কিন্তু আপোনালোকক মই কওঁ যে আপোনালোকে এপ্লিকেশ্যন ছাবমিট কৰোঁতে ফি পে'মেণ্ট কৰিব। লাষ্ট ডেট এণ্ড টাইম ফৰ জেনেৰেশ্যন অফ অফলাইন চালান। আপোনালোকে অফলাইন চালান যদি আপোনালোকে অনলাইন দিব নোৱাৰে, চালান আপোনালোকে কাটিব লাগিব। চালান জেনেৰেট কৰাৰ লাষ্ট ডেট হৈছে 4 ছেপ্টেম্বৰ আৰু সেই চালান পে'মেণ্ট কৰাৰ লাষ্ট ডেট হৈছে 7 ছেপ্টেম্বৰ। এইকেইটা হৈছে আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট ডেটসমূহ, আপোনালোকে মনত ৰাখিব। আৰু যিটো আপোনালোকৰ কম্পিউটাৰ বেছ এক্সামিনেশ্যন হয় তাৰ কাৰণে ডেট এটা দিয়া হোৱা নাই, পিছৰ সময়ত আপোনালোকক এই ডেটটো দিয়া হ'ব। বন্ধুসকল, তাৰপিছত আহিম আমি পষ্টসমূহলৈ। কি কি পষ্ট আছে, কেইটা পষ্ট আছে, সকলো এই ভিডিঅ'ত আপোনালোকক জনাই আছোঁ। আমি প্ৰথমে আলোচনা কৰিম মেল কেণ্ডিডেটসকলৰ কাৰণে। মেল কেণ্ডিডেটসকলৰ কাৰণে কি কি পষ্ট আছে আপোনালোকে চাব পাৰে। BSFত মেল কেণ্ডিডেটসকলৰ কাৰণে SC কেটেগৰীৰ কাৰণে আপোনালোকৰ 1026টা পদ ৰিজাৰ্ভ আছে। তাৰপিছত আপোনালোকে চাব পাৰে ST, যোনবিলাক নেকি ST কেটেগৰীৰ মেল কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে 603টা পষ্ট ৰিজাৰ্ভ আছে। তাৰপিছত মেল কেটেগৰীৰ মেল কেণ্ডিডেটসকলৰ কাৰণে OBC কেটেগৰীৰ ৰিজাৰ্ভ পষ্ট আছে BSFত 1453টা। তাৰপিছত EWSৰ কাৰণে ৰিজাৰ্ভ আছে 641টা আৰু আনৰিজাৰ্ভ পদ আছে 2690টা, অৰ্থাৎ টোটেল BSFত মেলসকলৰ কাৰণে খালী হৈছে 6113টা পদ। তাৰপিছত আমি আহিম CISFলৈ। CISFত SC কেটেগৰীৰ সকলৰ কাৰণে ৰিজাৰ্ভ আছে 1133টা, ST সকলৰ কাৰণে 786টা, OBC সকলৰ কাৰণে 1714টা, EWSৰ কাৰণে 760টা, আনৰিজাৰ্ভ আছে 3217টা, অৰ্থাৎ টোটেল ইয়াত মেল কেটেগৰীৰ কাৰণে CISFত টোটেল পষ্ট খালী আছে 7610টা। CRPFত কোনো পষ্ট নাই। SSBলৈ আহোঁ। SSBত SC সকলৰ কাৰণে 604টা, STৰ কাৰণে 314টা, OBCৰ কাৰণে 892টা, EWSৰ কাৰণে 380টা, আনৰিজাৰ্ভ আছে 1616টা, টোটেল পষ্ট খালী আছে 3806টা। তাৰপিছত আহোঁ ITBPলৈ। ITBPত SCৰ কাৰণে খালী আছে 177টা, ST সকলৰ কাৰণে 131, OBCৰ কাৰণে 250, EWSৰ কাৰণে 95 আৰু আনৰিজাৰ্ভ আছে 563, টোটেল পষ্ট আছে
1216টা। আসাম ৰাইফলত আহোঁ। আসাম ৰাইফলত SCৰ কাৰণে ৰিজাৰ্ভ আছে 391টা, STৰ কাৰণে আছে 508, OBCৰ কাৰণে আছে 615, EWSৰ কাৰণে আছে 317, আনৰিজাৰ্ভ আছে 1354, টোটেল পোষ্ট আছে 3185। NIAত কোনো ধৰণৰ পোষ্ট নাই। SSFত আছে SCৰ কাৰণে 28টা, STৰ কাৰণে 14, OBCৰ কাৰণে 49, EWSৰ কাৰণে 19, আনৰিজাৰ্ভ আছে 84, টোটেল পোষ্ট আছে 194। এনেদৰে মেলসকলৰ কাৰণে এই বছৰ SSC GDত টোটেল পোষ্টসমূহ হৈছে 22,424টা পদ মেলসকলৰ কাৰণে আছে। বন্ধুসকল, এতিয়া আমি হওঁ ফিমেল কেণ্ডিডেটসকলৰ কাৰণে। ফিমেল কেণ্ডিডেটসকলৰ কাৰণে BSFত SC কেটেগৰীৰ কাৰণে ৰিজাৰ্ভ আছে 176টা, STৰ কাৰণে আছে 110, OBCৰ কাৰণে আছে 255, EWSৰ কাৰণে আছে 113 আৰু আনৰিজাৰ্ভ আছে 478, টোটেল আছে 1132। CISFত আছে SC কেটেগৰীৰ কাৰণে 128, STৰ কাৰণে 86, OBCৰ কাৰণে 192, EWSৰ কাৰণে 88, আনৰিজাৰ্ভ আছে 359 আৰু টোটেল পোষ্ট খালী আছে ইয়াত 854টা। CRPFত এবাৰ ফিমেলৰ কাৰণে নাই, SSBতো এবাৰ ফিমেলৰ কাৰণে নাই। ITBPত ফিমেলৰ কাৰণে আছে SC কেটেগৰীৰ 28টা, STৰ বাবে 20টা, OBCৰ বাবে 42টা, EWSৰ বাবে 8টা আৰু আনৰিজাৰ্ভ আছে 117টা, অৰ্থাৎ টোটেল 315টা পোষ্ট আছে। আসাম ৰাইফলত আহোঁ। আসাম ৰাইফলত SC কেটেগৰীৰ কাৰণে আছে 71টা, STৰ কাৰণে 99টা, OBCৰ কাৰণে 115টা, ক্ষমা কৰিব 115টা OBCৰ কাৰণে, EWSৰ কাৰণে আছে 60টা আৰু আনৰিজাৰ্ভ আছে 255টা, টোটেল পোষ্ট ইয়াত 600টা আছে। তাৰপিছত NIAৰ কাৰণে ফিমেল কেণ্ডিডেটৰো নাই। SSFত SC কেটেগৰীৰ কাৰণে 7টা, STৰ কাৰণে 3টা, OBCৰ কাৰণে 11টা, EWSৰ কাৰণে 4টা, আনৰিজাৰ্ভ আছে 21টা আৰু টোটেল আছে 46টা পদ। এনেদৰে ফিমেল কেণ্ডিডেটসকলৰ কাৰণে এবাৰ SSC GDত সৰ্বমুঠ পদৰ সংখ্যা হৈছে 2847টা। এনেদৰে বন্ধুসকল এবাৰ SSC জেনেৰেল ডিউটি পদৰ কাৰণে আপোনালোকৰ গ্ৰেণ্ড টোটেল আপোনালোকৰ 25,271টা পদ মুকলি কৰিছে। এটা ডাঙৰ ভেকেঞ্চি হয়, গতিকে আপোনালোকে নিশ্চয় ইয়াত এপ্লাই কৰাটো মই উচিত বুলি ভাবোঁ। বন্ধুসকল, আপোনালোকে অনলাইন এপ্লিকেশ্যন ছাবমিট কৰাৰ পিছত আপোনালোকে প্ৰথমে কম্পিউটাৰ বেছ এক্সামিনেশ্যন CBE আপোনালোকে দিব লাগিব। তাৰ কাৰণে আপোনালোকে যিকোনো এটা চেণ্টাৰ চুজ কৰিব লাগে। গতিকে এক্সাম চেণ্টাৰসমূহৰ বিষয়ে মই আপোনালোকক কৈ দিছোঁ। নৰ্থ ইষ্ট ৰিজনৰ কাৰণে, নৰ্থ ইষ্টত যোনবিলাক ৰাজ্যবিলাক আছে সেইবিলাকৰ কাৰণে চেণ্টাৰবিলাক আপোনালোকক দিয়া হৈছে। এতিয়া অসমৰ লোকসকলে কোন কোন চেণ্টাৰ আপোনালোকে চিলেক্ট কৰিব পাৰিব তাৰ বাবে মই আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে চাব পাৰে 5 নম্বৰত ইয়াত আমাৰ নৰ্থ ইষ্ট ৰিজনৰ যোনবিলাক নেকি ষ্টেট আছে সেইবিলাকৰ এক্সামিনেশ্যন চেণ্টাৰৰ কথা কৈছে। আপোনালোকে যদি চাব পাৰে ইয়াত, আপোনালোকে যদি চাব বিচাৰে ইয়াত চাব পাৰিব। আমাৰ অসমৰ কথা ক'ব গৈছোঁ মই, ডিব্ৰুগড়, যাৰ চেণ্টাৰ কৈছে 5102, আপোনালোকে ডিব্ৰুগড় চুজ কৰিব পাৰে। তাৰপিছত গুৱাহাটী বা দিছপুৰ অৰ্থাৎ আপোনালোকৰ চেণ্টাৰ কৰিছে 5105, আপোনালোকে সেইটো চুজ কৰিব পাৰে। আৰু যোৰহাট 5107 আৰু শিলচৰ 5111 এইটো হৈছে শিলচৰ। আপোনালোকে এই 4টা আপোনালোকৰ অসমৰ কাৰণে আপোনালোকৰ যিটো CBE দিব তাৰ আপোনালোকে চেণ্টাৰ, এক্সামিনেশ্যন চেণ্টাৰ আপোনালোকে চুজ কৰিব পাৰে। বন্ধুসকল, আজিৰ ভিডিঅ'ত ইমানেই। যদি ভিডিঅ'টো ভাল লাগে তেনে ভিডিঅ'টো লাইক কৰক, লগতে বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই আহি থকা দিনবোৰত SSCৰ বিষয়ে সম্পূৰ্ণ ভিডিঅ' মই বনাই আপোনালোকক আপলোড কৰিম। গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো ক্লিক কৰি থ'ব যাতে আগতীয়াকৈ আপোনালোকে ন'টিফিকেশ্যনটো পায়।